হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? ব'লক আজি আপোনালোকৰ ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছএপত আপোনালোকে কিছুমান মেছেজ চেণ্ড কৰিবলৈ শিকাম আজি। কেনেকৈ মেছেজ কিভাৱে চেণ্ড কৰিব লাগে। আপোনালোকে ভাবে চাগে কেতিয়াবা আপোনালোকৰ প্ৰিয়জনৰ মেছেজ সকলোতকৈ প্ৰথমতে থাকে আৰু কেতিয়াও সেইটো আঁতৰি নাযায়। তো সেইটো কৰিবলৈ আপোনালোকে এটা কাম কৰিব লাগিব। সেইটো হৈছে, চাওক, মই মোৰ এজন প্ৰিয়জনৰ নাম্বাৰটো লিষ্ট কৰিম। সেনেকৈ নাম্বাৰটো চেক কৰি তাত ক্লিক কৰক আৰু ওপৰত যিটো কাৰৰ দৰে বটন আছে সেইটো ক্লিক কৰক। আপোনালোকৰ যিটো মেছেজ সেইটো সকলোতকৈ আগে থাকিব। মই আপোনালোক এক্সাম্পল দিবলৈ এটা মেছেজ টাইপ কৰিছোঁ। মই সঞ্জয়ক জি বুলি দিছোঁ। সেইটো মেছেজ গ'ল। এতিয়া চাওক, সেই জানু নাম্বাৰটো ওপৰত আছে, সঞ্জয়টো তলত আছে। সেইটো আপুনি পিন আপ কৰিবলৈ সেই একেদৰে ক্লিক কৰি কিনে পিনটো আপ কৰি দিলে হ'ল। আৰু এটা আমি নতুন ট্ৰিক শিকিম। সেইটো হৈছে যে আমি একেলগে এটা মেছেজকে বহুত মানুহক দিব লগা হয়, কিন্তু এটা মেছেজ একটা সময়তে 1 ছেকেণ্ডত আমি 10জন মানুহক দিব পাৰোঁ। সেইটো কেনেকৈ কৰিব লাগিব? ওপৰত আপোনাৰ 3টা ডট দেখিছে, সেই 3 ডটত ক্লিক কৰিব। এনেদৰে 3 ডটত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ নিউ ব্ৰডকাষ্ট বুলি দেখিব। সেই নিউ ব্ৰডকাষ্টত ক্লিক কৰিব। এতিয়া আপোনালোকে চিলেক্ট কৰিব কাক কেনেদৰে কি মেছেজ দিব লাগে। 3টাতকৈ বহুত বেছি চেঞ্জ কৰিব। খালি মই 3টাত ক্লিক কৰি জাষ্ট দেখাই দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। মেছেজ টাইপ কৰক। মই ইয়াত হাই বুলি মেছেজ টাইপ কৰিছোঁ। চেণ্ড কৰিছোঁ। এতিয়ালৈকে আপুনি দেখিব যে 3জনক হাই মেছেজটো গুচি গৈছে। এইটো আপোনালোকে আউট কৰিবলৈ এনেকৈ কৰক, 3 ডটত ক্লিক কৰক আৰু কৰি কিনে ডিলেট ব্ৰডকাষ্ট লিষ্ট বুলি আছে তাত কৰি দিয়ক। ৰঙত লাগি গ'ল। ডিলেট ব্ৰডকাষ্ট ডিলেট। আপোনালোকে শিকিলে 2টা ট্ৰিক। আৰু আন এটা ট্ৰিক শিকিব আপোনালোকে যে কোনো এটা মেছেজ আহিলে আমি শব্দ নোহোৱাকৈ মেছেজ কেনেকৈ আহিব। আনমটো কৰিবলৈ যিটো মাইক বটন আছে, মাইকত কাটা বটনটো আছে, তাত ক্লিক কৰক আৰু যিমান সময়লৈকে মিউট ৰাখিব বিচাৰে সিমান সময়লৈকে চিলেক্ট কৰি কিনে শ্ব' নটিফিকেশ্যন বুলি কৈ অ'কে মাৰি দিয়ক। আজি এইখিনিয়ে আছিল আপোনালোকক শিকাব লগা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো দেখি ভাল পালে। যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা এটা ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ ধন্যবাদ।